টকটকীয়া ইটা হৈ আছে পুৰা বম প্ৰকাণ্ড এটা ইটাৰ ভাটা এইফালে 10টা কৰি আছো টাক মাৰি গৈ আছো 6 7 8 go What's up people, welcome back to my YouTube channel. This time is vlogging time baby. So all the people let's see. তো guys আজি আমি আছো ইটাৰ ভাটা বম প্ৰকাণ্ড এটা ইটাৰ ভাটা আজি আপোনালোকক দেখাম ইটা কেনেকৈ বনাই কেনেকৈ কি কৰে সব দেখাম আপোনালোকে গম পাব ইটা বেছি কথা নকওঁ ওকে তো গাইস মই একদম ইটা প্ৰথমৰ পৰা কেনেকৈ বনাই কি কৰে মই একেবাৰে প্ৰথমৰ পৰা কৈ যাম মানে ইয়াতে মাটি এনেকৈ খান্দে যত কি নহক মাটি খান্দে বা গাড়ী দি কবাৰ পৰা আনে ইয়াৰ পৰা খান্দিছে বৰ্তমান কিন্তু ইয়াতে যদি মাটি নোহোৱা হৈ যায় তো বেলেগ জায়গাৰ পৰা আনে তো ইয়াতে খান্দি পেলাই এনেকৈ যায় ইয়াতে এটা পুখুৰীৰ দৰে আছে মানে পানী আছে ইয়াতে তো ইয়াতে মাটিবিলাক দিয়াৰ পিছত ইয়াতে মাটিবিলাক ঢিলা হোৱাৰ পিছত এই কাষতে আছে এইটো এটা মেচিন এই মেচিনটোৰ এই ইয়াতে মাটিবিলাক দিয়ে দিয়াৰ পিছত তাত মানে মেচিন ঘূৰাই দিয়ে মানে আটা মাৰাৰ দৰে মাৰা খাই থাকে মানে মাটিটো মাৰাৰ পিছত মই কৈ আছো মাটিবিলাক আপোনাৰ এই ইফালদি ওলাই ইয়াৰ পৰা লেবাৰবিলাকে লৈ যায় এনেকৈ জাগাই মাটিবিলাক ষ্টক কৰে আৰু গাইস আৰু এটা খাচিয়াত আছে ইয়াৰে এই জাবৰবিলাক দেখা পাইছে আপোনালোকে কিন্তু জাবৰবিলাক ইফালে নোলায় মাটিবিলাক লগত মিহলি নহয় সেইটো এক্সট্ৰা কৰি কোনফালে দিবা ওলাই গম নাপাওঁ ইফালে কোনফালে ওলাই নহয়তো হাতেদি তাৰ পৰা ভিতৰত নাযায় ন তো হাতেদি ওলাই কিনে ইয়াতে ফেলাই দিয়ে চাগে এনেকুৱা হ'ব পাৰে কিন্তু জাবৰবিলাক ইফালে নোলায় তো সেইটোৱে গাইছ এইটো হৈছে বাকচটো ভিতৰত লিখা আছে PRB তো ইয়াতে সোমাই দিয়ে মাটি পুৰা ফুল কৰি হেঁচি দিয়ে বা কিবা মানে ঘুচিয়া নেকি গম নাপাওঁ যি হওক কিবা কৰে তাৰপিছত ইটা হৈ ওলাই আহে এইটোৱে এইটো ফাৰ্মা বুলি কয় আৰু ইটাটোৰ নামটো মই কৈ আছোঁ আপোনাক PRB মানে মই শুনিব পাইছোঁ যে মালিকটোৰ নাম পাৰবিন তো মিলাই দিছে আৰু এই PRB মানে পাৰবিন চ' সেইটোৱে আৰু গাইছ ফেৰ বম ডাঙৰ এটা ইটাৰ ভেটা বুলি কয় এইটো ইটাৰ ভেটা বম ডাঙৰ মই দেখা আছোঁ মই ইটাৰ ওপৰত দি খোজকাঢ়ি গৈ আছোঁ চাওক তলত ইটা চব ইটা ভাড়া আছে ইছ মাই গড এইবিলাক কেঁচা ইটা মা কসমক যদি গম পাই বেয়া মাৰিবগৈ গাইছ এইবিলাক গোটেই কেঁচা ইটা হয় তো চাওক মই য'ত গছকিছোঁ এনেকৈ এইটো দেখা পাইছে টেপেলা হৈ গৈছে জোতাৰ চিন বহি গৈছে গোটেই কেঁচা ইটা আজি বনাইছে চাগে তো এইটো মই বহুত ডাঙৰ ভুল কৰিলোঁ গম পালে বচাই দিব মোক তো বাদ দিয়ক যাতে গম নাপায় ইফালে চাওক মাই গড মানে দেখা পাইছে আপোনালোকে নতুন ইটা বনাইছে বেছি টাইট হোৱা নাই ঢিলা আছে মই অলপ ভাঙি দেখাই দিম এইটো চাওক ঢিলা হৈ আছে মানে আজি বনাইছে চাগে তো এনেকৈ বনাই পাৰি থৈ দিয়াৰ পিছত মানে 2 দিন না কেইদিন গম নাপাওঁ কিন্তু অলপ টাইম আৰু একদিন দুদিন চাগে তো অলপ টাইম মানে ইয়াতে ৰ'দতে এনেকৈ শুকাই থোৱাতে অলপ টাইট হয় মানে ভিজা উঠাই লৈ গ'লে পুৰিবৰ কাৰণে মানে ইটাটো ভাঙি যাব ন বা তেৰা হৈ যাব কিবা হ'ব তো এনেকৈ থৈ দিয়াৰ পিছত অলপ শুকোৱাৰ পিছত এনেকৈ ঠাক কৰে মানে এইবিলাক শুকাই গৈছে এইবিলাক অলপ টাইট হৈছে এইবিলাক লৈ যায় এতিয়া পুৰিব মানে এতিয়া এইবিলাক নতুন বনাইছে এইবিলাক মানে কেইদিনমান হ'ল তো সেইটো কাৰণে এনেকৈ থৈ দিছে এতিয়া ইয়াৰ পৰা মানে ক'ত লৈ যায় কি কৰে মই কৈ আছোঁ আপোনালোকক ইয়াৰ পৰা ইটাবোৰ চাইকেলেৰে কঢ়িয়াই লৈ যায় মানে এজনে নহয় মানে বহুত কেইজন আছে এনেকৈ লৈ যোৱা মানুহ আৰু গাইছ চাইকেলেৰে কঢ়িয়াই ইয়ালৈকে লৈ আহে মানে ইয়াতে ইটাবোৰ পুৰে এইটো ইটা পুৰা জাগা হয় আৰু ইটাবোৰ প্ৰথমতে এনেকৈ চিজিল কৰি লৈ ইটাবোৰ পুৰে কিন্তু কিহেৰে পুৰে এইবিলাক আছে কয়লা চাওক ইয়াতে আছে ইফালে আছে বহুত কয়লা আছে মানে কয়লা কিহৰ কাৰণে আনিছে মানে ইটাবিলাক পুৰিবৰ কাৰণে আৰু ক'ত পুৰে মই কৈ আছোঁ এইবিলাক কয়লা দেখা পালে আপোনালোকে আৰু এইটো এটা মানে এইটোৱে মেইন মালটো য'ত ইটা পুৰে আৰু এইবিলাক দৰ্জা হয় মানে ভিতৰত যেতিয়া ইটাবিলাক পুৰা হ'ব এইবিলাক মানে এই ভিতৰত এইবিলাক ইটা আছে এইবিলাক গৰম হৈ আছে মানে পুৰি আছে ভিতৰত পুৰা গৰম হৈ আছে তো ইফালে দৰ্জা ইটাবিলাক ওলাবৰ কাৰণে এইবিলাক মাটি দি লিপি দিছে মানে গৰমবিলাক ওলাই নাযায় যাতে ভিতৰতে থাকে তো সেইটোৱে ইফালে মানে মানুহবিলাক সোমাই ইটাবিলাক ওলাই আনে
আৰু ইফালে সোমায়ো তো এতিয়া পূৰা ফুল হৈ আছে এতিয়া তো তাৰ কাৰণে গেট বন্ধ কৰি দিছে তো এতিয়া ইয়াৰ ওপৰত যাম এইটোৱে মেইন মালটো মই ওপৰত গৈ আছোঁ চাওক অ'কে তো গাইছ মই ইয়াতে আহি এটা বস্তু দেখা পালোঁ বস্তুটো মই আপোনালোকক দেখাম এইটো এনেকুৱা লাইন কৰি দিয়া আছে দিয়াৰ পিছত এতিয়া মই বস্তুটো বুজি পোৱা নাই মানে এইটো কি বস্তু আচলতে মানে মই এতিয়া দাদা এজনক সুধিম মানে দাদাজনে ভালদৰে বুজাই দিব কি বস্তু হয় তো দাদা এইটো মানে বস্তুটো কিহৰ কাৰণে দিয়া হৈছে আৰু কি হয় মানে এইটো বস্তু মানে দিয়া হৈছে এইটো জুই আছে ইয়াত আমি ইটা পকাই আছোঁ ভালদৰে মানে ইয়াত ইটোৰ ভিতৰত কয়লা দিব লাগে মানুহ আনি দিয়ে 3টা মানুহে ইয়াত খাটাৰ পিছত এইটো ইটাটো পকাই ফটো পকাৰ পিছত মানুহ আহে আহি পেলাই ইটাটো বাকীদাৰী ওলাই আছে ওলাই থকাৰ পিছতে মানে এইবিলাক বিক্ৰী হৈ আছে মানে ইফালে মানে ফুটাবিলাক আছে ন ফুটাবিলাক আছে এই মাজত মানে কয়লাবিলাক দিব লাগে সোমাই দিয়ে আৰু ভাগিবৰ কাৰণে দিয়া হৈছে এইটো দিয়া হৈছে মানে ধোঁৱাটো যাতে নোলায় আচ্ছা আচ্ছা আৰু মানে এটাটো কিমান দিন কিবা ঘণ্টা হিচাপত হয় না কি এইটো ঘণ্টাতে 1 লাইন পকে মানে 6 ঘণ্টাত 3 লাইন আমি পকাব পাৰোঁ 6 ঘণ্টা 3 লাইন 3 লাইন মানে আমাৰ লগত হেল্পাৰ আছে হেল্পাৰে কয়লা আনি দিয়ে আমি পিছত সোমাওঁ এইটো আচ্ছা মানে এইটো ইয়াতে কৰা হৈছে এতিয়া আৰু অলপ পিছত হোৱাৰ পিছত বেলেগ জাগাত যাব নেকি এইটো হোৱাৰ পিছত আকৌ বদলি কৰি দিম বেলেগ জাগাত এইটো আকৌ বদলি কৰি দিব লাগিব এইটো বেলেগত যাব লাগিব আচ্ছা মানে এনেকৈ চলি থাকিব মানে ঠাক কৰি গৈ আমি মানে এইফালে বহাই আছোঁ এইফালে ফায়াৰমেন কেইটা আছে এইফালে সিহঁতৰ কৰ্মচাৰী 6টা আছে আমি সেইফালে 10টা কৰি আছোঁ ঠাক মাৰি গৈ আছোঁ সিহঁতৰ 6টাই পকাই আছে এনেকৈ লাহে লাহে এইটো পকাইছে এইটো লাইন আগবাঢ়িছে এইটো পকি যি গৈছে বন্ধ কৰি দিছে দিয়াৰ পিছত এইটো ওলাই দিছে আৰু এতিয়াতো এই সেইপিনে ওলাই আছে এইপিনে জুইটো গৈ আছে সেইপিনে ওলাই আছে সেইপিনে গ'লে চাই যদি দেখুৱাই দিব পাৰি চাইডেদি দেখাই দিব পাৰিম সেইটো মই দেখাম আপোনালোকক মানে য'ত পুৰা হৈছে সেইবিলাক এতিয়া ওলাই আছে মই এতিয়াবিলাক দেখাম আপোনালোকক আৰু এটা বস্তু সুধিম এই মালটো কি এইটো মালটো মানে এইটো চিমনি এইটো ধোঁৱাটো ওলাব লাগিব ধোঁৱাটো ওলাই যায় ন নহ'লে ব্লাষ্ট হৈ যাব ন ধোঁৱাটো ওলালেহে এইটো পিনেৰ পৰা ধোঁৱাটো গ'লেহে এইটো পকিব আচ্ছা আচ্ছা নহ'লেতো এতিয়াতো নপকে নাই ঠিক আছে তো থেংক ইউ দাদা বহুত বঢ়িয়া বুজাই দিয়াৰ বাবে তো গাইছ আপোনালোকে বুজি পাইছে নিশ্চয় আশা কৰিছোঁ বুজি পাইছে তো দাদাই ভালদৰে বুজাই দিলে তো দাদাৰ কাৰণে এটা লাইক হ'ব লাগে লাইক কৰি দিব দাদা এনে ক'ত থাকে এনেই আমিতো এইটো জাৰপাৰাত আছোঁ জাৰপাৰাত মানে ইয়াতে কাম কৰে ইয়াতে আপুনি কি কৰে ইয়াতে আমি ইটা মিস্ত্ৰী কাম কৰি আছোঁ ইটা বনাই ইটা বনোৱা নাই আমি ইটা জাপি আছোঁ কিমান হাজিৰা পৰে মান্থলি চিষ্টেম মাহে 15,000 দিয়ে মাহত 15,000 ডেইলি 500কে পৰে আৰু ডেইলি 500 কৰি ভালে বাকী চবৰে দৰমহা একে নেকি বাকী চবেই দৰমহা কম বেছ অলপ আছে মানে কম বেছ মানে পুৰাণা নতুন মিলাই কম বেছ আছে ঠিকে আছে মিস্ত্ৰী আৰু ধৰক যোগালীটো হাজিৰা কিবা এটা কম বেছ মাইনাছ হ'ব মিস্ত্ৰীৰ লগত আৰু কোলাব নোৱাৰিব না ঠিক আছে তো গাইছ ইহঁতে ইটা বনাই ইহঁতৰ কাৰণে সঁচাই লাইক হ'ব লাগে ইহঁতে ইটা বনোৱাৰ কাৰণে আমি ভাল ঘৰ বনাই থাকিব পাৰি আছোঁ তো সেইটোৱে গাইছ ইহঁতৰ কাৰণে এটা লাইক হৈ যাব লাগে আৰু মই এতিয়া আৰু এটা বস্তু হয় ইয়াতে তো গাইছ চাওক ভাত আঞ্জা চব হৈ যাব চাওক 1 মিনিটত চাহটো হৈ যাব ও মাই গড 5 মিনিটত আমি ভাত চাত চব খাব পাৰি একো টেনচন নাই আমাৰ গাইছ একদম বহুত খাতৰা মানে বহুত বেছি গৰম মানে গৰম মানে ইয়াত থাকিব নোৱাৰি তথাপিও আমি কাম কৰা মানুহ কৰ্মচাৰী চাওক আপোনালোকে ইয়াতে ইহঁতে চাহ বনাই খায় হয় না চাহ বনাই খায় ন ভাত চাহটো বনোৱা নেকি ভাতো আমি বনাই আছোঁ তো এক গুলি দৌ চিকাৰ গাইছ চব ইয়াতে বনাই খায় তো খাব পাৰি বঢ়িয়া চোলাৰ দৰে হৈ আছে তো সেইটোৱে এতিয়া মই দেখাম আপোনালোকক বাকী বস্তুখিনি তো হ'ব লওক অ'কে তো গাইছ আন্ধাৰে হৈ গ'ল মানে ইটা এইবিলাক যেতিয়া বনোৱা হয় বনোৱাৰ পিছত এই দৰ্জাবিলাক যে মই কৈছিলোঁ তাত দৰ্জাবিলাক এনেকুৱা থাকে তো ইফালেদি এনেকৈ ইটাবিলাক ওলাই এইবিলাক চাওক পূৰা ফাইনেলি ইটা হৈ গৈছে তো এইবিলাক পূৰা টকটকীয়া ইটা হৈ আছে পূৰা এইবিলাক মানে হৈ গৈছে মানে বনোৱা তো সেইটোৱে গাইছ আৰু গাইছ ইফালে ধুনীয়াৰ ইটা বনাই থৈ দিছে এইবিলাক চাওক 1 নম্বৰ ইটা 2 নম্বৰ ইটা আৰু কিছুমান ইটা ভাঙি যায় তো সেইবিলাক সেইবিলাক ষ্টক কৰা আছে ইফালে আৰু এইবিলাক ইটা হৈ গৈছে চাওক এইবিলাক তো সেইটোৱে গাইছ বঢ়িয়া লাগিল মই আহি পেলাই ইয়াতে আপোনালোকক কেনেকৈ বনাই কি বনাই ক'লোঁ তো এইখিনিয়ে তো গাইছ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু অলপমান চাইডত আছে বেল আইকনটো বজাই দিব টেং কৰি তো এতিয়া যাওঁ আন্ধাৰ হ'ল